নমস্কাৰ সকলোকে, সকলো ভালে আছে আশা কৰোঁ, সকলো ভালে থাকক সেইটোৱে কামনা কৰোঁ। কোনো দুখত থাকিব নালাগে, ভগৱানৰ ওচৰত সেইটোৱে প্ৰাৰ্থনা কৰোঁ, হে প্ৰভু সকলোকে ভালে ৰাখকচোন, সকলোকে ভালে ৰাখক, নহয় জানো? কোনো দুখত থাকিব নালাগে। বন্ধুসকল, এটা কথা কি জানে? যিবোৰ প্ৰকৃতত জ্ঞানী মানুহ, অৰ্থাৎ যিটো প্ৰকৃতত জ্ঞানী, মানে অন্তৰ্দৃষ্টিৰ পৰাও জ্ঞানী, তেওঁ নিজকে কেতিয়াও নকয় যে মই এইটো জানো সিটো জানো। মানুহৰ আগত চিঞৰি কেতিয়াও নুফুৰে তেওঁ। আৰু যিবোৰ প্ৰকৃতত জ্ঞানী মানুহ নহয়, তেওঁ নানা ধৰণৰ কথা যেন একদম সমস্ত কথাখিনি যেন তেওঁহে জানে, মানুহৰ আগত এনেকৈ চিঞৰি ফুৰে। মানে সকলো ক্ষেত্ৰত মানে সি তল পৰিবই নোখোজে, মানে যেন জগতৰ গোটেইখিনি কথা সিহে জানে যেন। এনেকুৱা ধৰণৰ কিছুমানো মানুহ আছে। একচুৱেলি প্ৰকৃতত জ্ঞানী সেইজন নহয় যিজনে চিঞৰি ফুৰে মই জানো বুলি। সেইজন প্ৰকৃতত জ্ঞানী মানুহ যিজনে নিজকে কেতিয়াও নকয় যে মইতো একোৱেই নাজানো, চব ভগৱানৰ কৃপা। সেইজনহে প্ৰকৃতত জ্ঞানী মানুহ। সকলোকে ধন্যবাদ। আপোনালোকে মোৰ এনেধৰণৰ সৰু সৰু মটিভেশ্যন ভিডিঅ'বোৰ চাবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব বুলি সকলোকে আশা ৰাখিলোঁ, সকলোৰ পৰাই। আৰু আপোনালোকৰ মতামত কমেণ্টত লিখিবলৈ একেবাৰে নাপাহৰিব দেই। সকলোকে ধন্যবাদ।